নমস্কাৰ। এয়া আহিছোঁ ঋষিকেশ। বাছৰ পৰা নামিলোঁ আমি তলৰ পিনে আহি আছোঁ। একেবাৰে ভৰিৰ খোজ ৰখাব পৰা নাই। এনেকুৱা ধৰণৰ ইমান একদম হেলনীয়া। এয়া এনেকুৱা আহি আছোঁ আটাইয়ে খোজকাঢ়ি। আমি এতিয়া যাম ৰামঝোলা লক্ষ্মণঝোলা চাবলৈ। আৰু এয়া ভিউটো এনেকুৱা পাহাৰ আৰু জানেই উত্তৰাখণ্ড পাহাৰে পাহাৰ আহোঁতে মজা লাগিব। হেলনীয়াকৈ আহি আছোঁ। আহোঁতে ঠিকেই আহিছোঁ, যাওঁতেহে মুঠতে কষ্ট হ'ব। এনেকুৱা আহিছোঁ আৰু এয়া ৰামঝোলা চাবলৈ গৈ আছোঁ। ওচৰৰে এইবোৰ দোকান পোহাৰ বাপৰে ইমান ধুনীয়া নহয়, খুব ধুনীয়া। এনেকৈ ৰাস্তাৰে গৈ আছোঁ। আমি কিবা কিবি খালেও একো খুৱাই যোৱা নাছিলোঁ। দোকানত বহি পুৰি খোৱাৰো বেলেগ ছিষ্টেম। কুপন দি খাব লাগে, কিবা আগতে টকাটো দি কুপন কাটিব লাগে, তাৰপিছতহে খাব পাৰি, তেনেকুৱা ধৰণৰ। সেইখিনি বাৰু ভিডিঅ' কৰা নহ'ল, খাই ল'লোঁ। আৰু এয়া ওচৰত এনেকৈ দোকান পোহাৰবোৰ বহিছে আৰু বেগবোৰ যে ইমান ধুনীয়াকৈ ওলমাই থৈছে, বৰ ভাল লাগিছে। এয়া চব দোকান আৰু ঘৰবোৰ যে কিবা বেলেগ ধৰণৰ ধুনীয়া, ইমান ধুনীয়া। আপোনালোকক দেখুৱাই আছোঁ দেই ৰাস্তাটো এনেকৈ। আৰু ওচৰতে এয়া নদী, গংগা নদীটো পাবই আপুনি, যেনেকৈ নহওক পাব। এয়া ওপৰৰ পৰা গংগা নদীখনৰ সৌন্দৰ্য আপোনালোকক দেখুৱাইছোঁ, দেখিছেনে? আৰু কাষৰ ঘৰবোৰ চাওকচোন, ইমান ধুনীয়া। আৰু ৰামঝোলাত যে যাওঁ, এই ৰামঝোলাখন আচলতে এনেকুৱা নহয় যে সেইখন দলঙেৰে ৰামসীতা গৈছিলে, তেনেকুৱা কোনো কথা নাই। সেইখনৰ নাম দিছে ৰামঝোলা। আৰু এখন আছে লক্ষ্মণঝোলা, সেইখন গ্লাছৰ হ'ব, গতিকে সেইখন বনাই আছে, বনোৱা হোৱা নাই, গতিকে খোলা দিয়া নাই সেইখন। তালৈ যাব নোৱাৰিম বাৰু। এইখন একেবাৰে ওলমাই থোৱা দলং। আৰু এই কাষৰ দোকান পোহাৰবোৰ দেখিছেনে? মই কৈ আছোঁ মোক দোকানৰ পৰা লৈ আহ বুলি কৈ আছোঁ, কাৰণ দোকানৰ বস্তুবোৰ যোনফালে চাওঁ দোকানখন সেইখিনিয়ে কিবা আনিবলৈ মন যায়। আৰু দোকানৰ এই যে কাপোৰবোৰ আছে, গৰম কাপোৰবোৰ কিবা বেলেগ ধৰণৰ ধুনীয়া, আমাৰ ইয়াৰ নিচিনা নহয়, কিবা অকণমান বেলেগ। আপোনালোকে লক্ষ্য কৰিবচোন, অকণমান বেলেগ। আৰু এয়া ৰাস্তাৰ ওচৰতে হনুমান মন্দিৰ। এয়া একেবাৰে পাহাৰৰ গাতে লাগি আছে চব মন্দিৰ, ঘৰ কেনেকৈ যে বনাইছে, ঘৰবোৰো যে কেনেকৈ বনাইছে ভাবি আচৰিত হওঁ। ইমান ওখ, তাতে পাহাৰত ঘৰ বনাইছে। আৰু এইখন এয়া ফাইনেলি পাই গ'লোঁ ৰামঝোলা। আৰু আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাব দেই। এইয়া ৰামঝোলাখন দলঙৰ খুটা নাই, মই আগতে ভিডিঅ'ত দিছোঁ, খুটা নাই, এনেকৈ ওলমাই থৈছে। আৰু এখন আছে জানকীঝোলা, সেইখনো বাৰু দেখুৱাম। আৰু ভিডিঅ'টো বহুত দীঘলীয়া হয় যে, সেয়েহে কাটি কাটি দেখুৱাই আছোঁ এনেকৈ। এইখন ৰামঝোলা। আৰু ৰামঝোলাৰ পৰা এয়া তলৰ গংগা নদীৰ দৃশ্য চাওকচোন, ধুনীয়া লাগিছেনে বাৰু? ইয়াৰ পিছত যাম আমি গীতা ভৱন, জানকীঝোলা, এনেকৈ মন্দিৰবোৰ গৈ থাকিম আমি। এয়া আৰু ওচৰতে এইখন হিমালয় পাহাৰেই, য'ত আছোঁ আমি চব পাহাৰেই। আৰু ভিডিঅ'টো কেনে পালে জনাব, আৰু মোৰ পেজটো ফ'ল' কৰি দিব বুলি আশা কৰিলোঁ। ময়ো সকলোকে ছাপোৰ্ট কৰোঁ, মোকো সকলোৱে ছাপোৰ্ট কৰক, তাকে আশা কৰিম। ইজনে সিজনক ছাপোৰ্ট কৰাটোৱে বিচাৰিম। আজিলৈ আহিছোঁ।